হাই হেল্ল' নমস্কাৰ। প্ৰথমতে মই সকলোকে গুড মৰ্ণিং জনাইছোঁ। মই আছোঁ এতিয়া বিচনাত। কেইটা বাজিছে মই দেখাই আছোঁ। এতিয়া বাজিছে 8:09। বৰষুণে প্ৰায় অৱস্থা বেয়া কৰি দিছে। এতিয়ালৈকে বৰষুণ দিয়ে আছে, বৰষুণ কমাই নাই এতিয়ালৈকে। তো আমাৰ ঘৰৰ অৱস্থা একদমেই বেয়া কৰি দিছে। তো পানী উঠিব মেইন ঘৰটোত বাকী আছে, বাকী গোটেইবিলাক ঘৰ তল গৈছে। চ' মই সকলোবোৰ দেখাই আছোঁ ভিডিঅ'টোত, লগতে আমাৰ গাঁৱৰ পৰিৱেশো দেখাই আছোঁ, ৰাস্তা পথৰ অৱস্থাও দেখাই আছোঁ, পানী কেনেকুৱা হৈছে। চ' বলক এতিয়া মই ফাৰ্ষ্ট টাইম আমাৰ ঘৰৰ অৱস্থা দেখাই লওঁ, তাৰপিছত মই গাঁৱৰ অৱস্থা দেখাই আছোঁ আৰু ৰাস্তা পথৰো অৱস্থা দেখাই আছোঁ। এতিয়া মই আমাৰ ঘৰৰ সন্মুখৰ ছাইডটো দেখাই আছোঁ। চাওক পানীয়ে পানী, এইটো ঘৰটোৰ তল গৈছে, পানী সোমাইছে এইটো ঘৰত। এইটো ঘৰত সোমাব পৰা নাই, পানী সোমাব আৰু পূৰা পানী কলৈকে আহিছে চাওক, পূৰা চিৰি তল গৈছে। আৰু এনেকৈ 2 দিনমান বৰষুণ দিলে এইটো ঘৰৰ তল যাব। এইটো আমাৰ বেক চাইড ঘৰৰ পূৰা একদম পানীয়ে পানী চাওক, পূৰা একদম পুখুৰী চুখুৰী গোটেই পানীৰ তলত। ইয়াত গীটাৰে মজা হৈছে, পূৰা একদম ঘৰৰ পৰা ওলায়ে পূৰা সাঁতুৰি আছে পানীত। ইয়াত গীটাৰে সুখ। এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ, এইফালে যাওঁ না এইটো চাইডে যাওঁ, তো এইটো চাইডে যাওঁ। তো এইটো চাইডৰ মই পৰিৱেশ দেখাই আছোঁ। পূৰা ৰাস্তা হয় এইটো, ৰাস্তাটো পূৰা পানীৰে পূৰা ফুল হৈ গৈছে। ৰাস্তা নে পথাৰ একো চিনিয়ে নাপায়। চাই লওকচোন আপোনালোকে। একো চিনিয়ে নাপায়, ৰাস্তা নে পথাৰ হয় একো চিনিয়ে নাপায়। মই আন্দাজ কৰি আহিছোঁ, তো মই আহি থাকোঁ কাৰণে মই চিনি পাইছোঁ বাৰু। তো এইদিনা মানুহ হ'লে খালতে পৰিব না পথাৰতে পৰিব একো গমেই নাপাব। চ' এতিয়া চাই লওক আপোনালোকে, যিমান দূৰলৈকে দেখোৰে মনিব পাৰি পানীয়ে পানী। কোনোবাই ৰাস্তাৰ ওপৰতে জাল পাতিছে, লেঙি জাল। জালখন চাওঁ ৰ'ব, কি মাছ বজিছে। এইফালে নাই, এইফালে এটা মাছ বজিছে, পুঠি মাছ। এইটো চাওক, ৰাস্তা নে পথাৰ চিনিয়ে নাপায় আকৌ। এইটো ৰাস্তা হয়, ৰাস্তাটো পূৰা পানী উঠিছে। মই দেখালোঁ ৰাস্তাত কিমান পানী হৈছে। চ' যিমান দূৰলৈকে চকুৰে মনিব পাৰিছোঁ পানীয়ে দেখা পায়। তো মই কিবাকৈ ফুপি আহিছোঁ। যদি মই পানীত পৰিলোঁ হয়, মোবাইলো গ'ল হয় মোৰ কাপোৰো ভিজিলেই হয়। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। টাটা বাই বাই।